ডেটা কোৱা সুভাষ চন্দ্ৰ বসুৱে হিটলাৰক লগ পোৱা কিবা ইন্টাৰেষ্টিং ঘটনা আছে নে এই কিয় নাই আছে সুভাষ চন্দ্ৰ বসুৱে জাৰ্মানীলৈ গৈছিলে হিটলাৰক লগ কৰিবলৈ এডলফ হিটলাৰক আৰু যেতিয়া তেওঁ হিটলাৰ থকা জেগাত বহি আছে লগ কৰিবৰ কাৰণে প্ৰথমতে হিটলাৰ ওলাই আহিলে সুভাষ চন্দ্ৰ বসুৱে চাই একো কথা নাপাতিলে তাৰপিছত আকৌ এবাৰ ওলাই আহিলে হিটলাৰ সেইবাৰ ওলাই আহোঁতেও সুভাষ চন্দ্ৰ বসুৱে মানুহজন মূৰৰ পৰা ভৰিলৈকে লক্ষ্য কৰিলে কিন্তু কথা নাপাতিলে থাৰ্ড টাইম যেতিয়া হিটলাৰ ওলাই আহিলে তেতিয়া সুভাষ চন্দ্ৰ বসুৱে কথা পাতিলে কেলে প্ৰথম দুজনক লগ নকৰিলে বাৰু মই নাজানো তুমি কৈ দিয়া কাৰণ সেই দুজন একচুৱেলি হিটলাৰ নাছিলেই তেনেকুৱা ডাঙৰ ৰাষ্ট্ৰনেতাবিলাকে নিজৰ দামী মানুহ ৰাখে দামী মানে বুজিছে নাই তেওঁৰ পপি ৰাখে এতিয়া সুভাষ চন্দ্ৰ বসুৱে হিটলাৰক দেখাৰ লগে লগেই গম পাইছে খোজকাতল বা তেনেকুৱা আচাৰ আচৰণত গম পাই গ'ল এজনে এক্সুৱেলজন বুলি তেওঁৰ লগত কথা পাতিলে যিখিনি কথা পাতিবলৈ গৈছিলে তেনেকুৱাতো তেওঁৰ জীৱনৰ এটা ইণ্টাৰেষ্টিং ঘটনা দুইজনৰ হয় নহয় চ'